আমি বেক টু মাই ইউটিউব চেনেল আকৌ এটা নতুন ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। মানে কি হয়, বহুতে সুধি থাকে ফটো এডিট কেনেকৈ হয়। ফটো এডিট কৰিবলৈ মই এতিয়া দুটা এপ্লিকেশ্যন কৰিছোঁ। এটা হৈছে লাইট ৰুম, এটা হৈছে পিকচাৰ। গতিকে আজি মই সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম, মই কেনেকৈ এডিট কৰোঁ। আৰু মানে এডিট কৰা কিছুমান প্ৰচেছ থাকে, সেই প্ৰচেছবিলাক মই দেখাই দিম। আৰু যিবিলাকে মোক কৈ থাকে ফটো কপি এডিট কৰি দিয়া বা ফটো কপি এনেকৈ এডিট কৰা নাই, আমি ভালকৈ পাৰফেক্টলি এডিট কৰিব পৰা নাই, গতিকে মোৰ ভিডিঅ'টো চাই ল'বা। আৰু যদি চাই ভিডিঅ'টো ভাল পোৱা তেতিয়া লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, যাতে তুমি জানিলা আৰু বহুতে জানিলে বা কেনেকৈ এডিট কৰে। ঠিক আছে, বোলে আমি এতিয়া একদম টেবলেটৰ স্ক্ৰীণত যাওঁ, লেপটপ স্ক্ৰীণত কেনেকৈ এডিট কৰে মই এতিয়া প্ৰচেছটো দেখাই দিম। সেইখন ফটোখন মই এতিয়া এখন এডিট কৰি দেখাওঁ আপোনালোকক ধুনীয়াকৈ, আপোনালোকে চাই থাকক। এখন দেখিছে নহয়, আপোনালোকক কৈ যাম কোনটো অপশ্যনত কি হয়, কৰিলে মানে কি হয়, ফটোখন কি চেঞ্জিং হয়, চাই থাকক ভাল ভিডিঅ'টো। প্ৰথম আমি যাম এতিয়া ইয়াত, প্ৰথম যাব লাগিব। ইয়াত ধেৰ অপশ্যন আছে, এক্সপ্ল'জাৰত আছে, তাৰপিছত ইয়াত এটা অটো বুলি অপশ্যন আছে, ইয়াত গ'ল লাইট ইফেক্ট, কালাৰ, ডিটেইল, এনেকৈ সেই আছে। ইয়াত অটো হয়, অটো অপশ্যনটো ক্লিক কৰি দিলোঁ। অটো অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে বেকগ্ৰাউণ্ডটো যিটো আছিলে সেইটো অট'মেটিকলি যিখিনি আহিব লাগে সেইখিনি আহি যাব। চাই লওক, নেক্সট এক্সপ্ল'জাৰ, হাইষ্ট, ব্লেক, সেইখিনি নিজে হৈ যায়। আপোনালোকে যে এক্সপ্ল'জাৰটো বঢ়াই চাই চাওক, ফটোকপি কেনেকুৱা হৈ যাব, ফটোকপি কম গুচি গ'ল। এক্সপ্ল'জাৰ যে আমি বঢ়াই দিম মানে পূৰা মানে লাইট হৈ গুচি যায়, ফটোকপি বাঢ়ি গুচি যায়। এতিয়া অলপমান এক্সপ্ল'জাৰটো আমি ইমানত ৰাখি দিলোঁ। কনষ্টেঞ্চটো যদি আমি বঢ়াই দিওঁ তো বেকগ্ৰাউণ্ড অলপ ডাৰ্ক হোৱাৰ নিচিনা হৈ যায়। কনষ্টেঞ্চটো আমি অকণমান বঢ়াই ৰাখি দিম। ঠিক আছে, এইখিনি আমি ইমানতে কৰি ল'ম। তাৰপিছত কৰি লোৱাৰ পিছত আমি ইয়াত লাইট এটা অপশ্যন আছে আৰু কালাৰ অপশ্যন য'ত যাম। কালাৰ অপশ্যনত গৈ আমি টেম্প বুলি কোৱা এটা কালাৰ আছে, এইটো যে পূৰা ৰঙা হৈ গুচি যায়, মানে ৰেড কালাৰ, অলপ য়েল্ল'মে যিটো ৰেড কালাৰ হয় সেইটো হৈ যায়। আৰু আমি অকণমান কমাই ইমান জোখত ৰাখি দিম। চাওক ঠিকে আছে নে? এতিয়া ঠিকে আছে। টিণ্ট বুলি এটা আছে, সেইটো চাওক, সেইটো বঢ়াই দিলে সেউজীয়া হৈ গৈছে, পূৰা সেউজীয়া, পূৰা গ্ৰীণ হৈ যায়। চাওক সেইটো আমি ইমানখিনি নকওঁ, আৰু বেছিকৈ বঢ়াই দিলে পূৰা ৰেড হৈ যায়। আমি ইমান ৰাখি দিম, 28-25ত আমি ৰাখি দিলোঁ। ঠিক আছে, তাৰপিছত ৰেঞ্জটো আছে, ৰেঞ্জ বুলি কোৱা আছে, চিটুৱেশ্যনটো আমি বেছিকেলি চব ইউজ নকৰোঁ, আমি বেছিকেলি চব ইউজ নকৰিলেও হৈ যায়, কিছুমান ইউজ কৰিলে পাৰফেক্ট ফটো আহি যায় ধুনীয়া। মই এইটো ফটো মোবাইলতে মাৰিছোঁ, মোবাইল কেমেৰাত মাৰিছিলোঁ, ৰিয়েলমিত মাৰিছিলোঁ, চাই থাকক। ইমানত আমি ৰখাই দিলোঁ। চিটুৱেশ্যন -10, চিটুৱেশ্যন বেছি দিব নালাগে, চিটুৱেশ্যন বেছি দিলে কি হৈ যাব চাওক, বেছি দিলে পূৰা ৰঙা হৈ গুচি যায়। চিটুৱেশ্যন আমি -10ত ৰাখিছিলোঁ, +10 -10 বা 8-12 ইমানমান ৰাখিলে হয়, কিবা এটা ৰাখিছোঁ বা 10ৰ আশপাশত থাকিলে হ'ল। আমি এতিয়া কালাৰ ইফেক্টত যাম। কালাৰ ইফেক্টটো গ'লে ইয়াত টেম্প বুলি কোৱা আছে, পূৰা হেৰি হৈ গুচি যাব, ৰঙা হৈ গুচি যাব কালাৰটো। ইয়াত কালাৰ ইফেক্টত গ'লে তাৰপিছত এতিয়া ঠিকে আছে সেইখিনি। তাৰপিছত এইটো বেছিকৈ দিবলৈ এইটো অলপ কমাই দিব, ইমান ছেকেণ্ড হ'ব দেই, 1 ছেকেণ্ড হ'ব। ঠিক আছে, ইমান ৰখাই দিলে। ৰখাৰ পিছত আপোনালোকৰ ওপৰলৈ যাব, এইটো যিটো কালাৰ দেখিছে ন, সেইটো কালাৰ আপোনালোকে টেম্পটো বেছি বঢ়াই নিব, অলপমান ল' কৰি দিব। তাৰপিছত চিটুৱেশ্যনটো অলপমান বঢ়াই দিব। বঢ়াই দিয়াৰ পিছত আপুনি এইটো কালাৰলৈ আহিব, চব ফটো কপি এতিয়া ফটো ইয়ালৈ আহিব। ইয়ালৈ অহাৰ পিছত আপোনাৰ বেছিকেলি গ্ৰীণ হয়, বেকগ্ৰাউণ্ডটো চব গ্ৰীণ হৈ গৈছে, পূৰা কালাৰ দেখিছে গ্ৰীণ হৈ গৈছে। এইটো য়েল্ল', এইটো গ্ৰীণ, এতিয়া মোক লাগে য়েল্ল' অলপ গ্ৰীণ লাগে, এয়া ৰাখি দিলোঁ। তাৰপিছত চিটুৱেশ্যনটো পূৰা বঢ়াই দিব নালাগে, ইমানত ৰাখি দিলে। চব ৰাখি দিয়াৰ পিছত লিথিয়াম ইমানত ৰাখি দিলে, ইমান লৈ গুচি গ'ল। তাৰপিছত ইয়াত গ'ল, ইয়াত যোৱাৰ পিছত ইমান গ'ল, ইমান এইটো য়েল্ল' মেঘ সেইটো হৈছে চব ইমানৰ। এইটো চিটুৱেশ্যনটো -26টো এইটো বেছি সেউজীয়া, বেছিকৈ দিলে বেছি সেউজীয়া গুচি যায়, চব ইমানত ৰাখি দিলে। ঠিক আছে, তাৰপিছত এইটো আকৌ আকাশখন যিখন থাকে ন, আকাশৰ কালাৰ হয় এইটো, মানে স্কাইখন চেঞ্জ কৰিবলৈ এইটো কালাৰ কৰিবলৈ ইমানত ৰাখি দিলে
চিটুৱেশ্যনটো আমি হেৰি কৰি দিলে। তাৰপিছত নেক্সট আমি যেতিয়া হেৰি কৰিম এইকেইটা কালাৰ চইচ কৰিম, তেতিয়া চিটুৱেশ্যন মানে স্কাইখন চেঞ্জ হৈ গুচি যাব। আপোনাৰ চাই থাকক, সম্পূৰ্ণকৈ চাব ভিডিঅ'টো, তেতিয়া আপোনালোকে কোনো স্কিপ নকৰাকৈ চাব, তেতিয়া আপোনালোকে বুজিব পাৰিব। ফটোকপি লাষ্টত শেষত দেখিব কেনেকুৱা মজা হৈ যাব। মই ডাইৰেক্ট স্ক্ৰীণত দেখাই দিম বাৰু। দেখিছেনে স্কাই কালাৰটো চেঞ্জ হৈছে, স্কাই কালাৰটো দেখিছে, স্কাইটো চেঞ্জ হৈ গৈছে আৰু পেণ্টটো মোৰ চেঞ্জ হৈ গৈছে। চব কালাৰ এনেকৈ চেঞ্জ হৈ যায়। তলত ইয়াত পানী আছিলে, এই জেগাখনত পানী আছিলে। তো আমাৰ মাজুলীত এখন ৰিজৰ্ট আছে, ৰিজৰ্টত গৈ মাৰিছিলোঁ। যদি ৰিজৰ্টৰ ব্লগটো চোৱা নাই আপোনালোকে ডিছক্ৰিপশ্যনত লিংকটো দি দিম। মই ৰিজৰ্টখনলৈ যোৱা ব্লগটো চাই ল'ব আৰু কমেণ্ট কৰিব, তাত লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভাল পায়। আকাশৰ কালাৰটো অলপ বঢ়াই দিলোঁ, কমাই দিলে আকাশৰ কালাৰটো এইখন থাকক, ভাল লাগিছে। এতিয়া কৰি দিলে, এতিয়া ইমানত থাকক। আপোনালোকে চাই যাব নাম্বাৰটো, তেতিয়া আপোনালোকে মোৰ হিচাপত মিলাই ল'ব। ঠিক আছে, হৈ গ'ল, জোখত হৈ গ'ল। তাৰপিছত এতিয়া আহিব, ইয়াত আমি ইয়াৰ পৰা ডান কৰি দিম। ডান অপশ্যনটো গ'লে গ'ল, ডান। ইয়াত ডিটেইল লেন্স কানেকশ্যন শ্বাৰ্পিং আপোনাক ভালকৈ পূৰা হেৰি কৰি বুজাই দিছোঁ আৰু। অটোটো ক্লিক কৰি দিলে ধুনীয়া হৈ গ'ল এতিয়া। ঠিক আছে, ইফেক্টত গ'ল টেক্সট বুলি কোৱা অপশ্যনটো কি হয় মানে আপোনালোকে চাই থাকক। এইখন স্ক্ৰীনটো দেখিছে, টেক্সটটো যিমানে কমাই দিব সিমানে স্মুথনেছ নহয় ন, স্মুথনেছ হয়, স্মুথনেছ সেইটো বাঢ়ি গুচি যাব। আৰু কেপাচিটি কৰিলে পূৰা বাঢ়ি গুচি যাব। কেপাচিটি মানে এইবিলাক গোটেই মানে ক্লিয়াৰ হৈ গুচি যায় ফটোকপি। কেপাচিটি বঢ়াই দিলে, পূৰা বঢ়াই দিলে চব কেনেকুৱা গুচি গ'ল, ক্লিয়াৰ হৈ গুচি যায়। আপোনালোকক মই স্ক্ৰীনত লাষ্টত ফটোকপি দি দিম। বেছি কেপাচিটি বঢ়াওঁ 31, টেক্সচাৰটো ইমানত ৰাখি দিলে ফেচটো মানে বেকগ্ৰাউণ্ডটো অলপ ডাৰ্ক হৈ গুচি যাব হা, সেই ডাৰ্ক হৈ গুচি গ'ল। ব্ৰেকনেটটো এইপিনে দিলে বগা, এইফালে দিলে ব্লেক। এতিয়া চব কি মজা লাগিছে ফটোকপি। প্ৰথমতে কেনেকুৱা আছিলে, এতিয়া চব কেনেকুৱা হৈ গ'ল। তাৰপিছত বাকীকেইটাই অপশ্যন চুজ নকৰিলেও হ'ল। তাৰপিছত আপোনালোকে সেইখিনি কৰাৰ পিছত ইয়াত যাব, ইয়াত গৈ মেলি মানে শ্বেয়াৰত যাব, শ্বেয়াৰত গৈ ছেভ মাই ডিভাইচত ছেভ কৰি দিব। ছেভ কমপ্লিটেড। তাৰপিছত লাহেকৈ যাব ইয়াত মিনিমাইজ হৈ যায়। তাৰপিছত আৰু এটা এপ্লিকেশ্যন আছে পিকচাৰটোত আপোনালোকে ফটোকপি এড কৰি ল'ব। ফটোকপি এড কৰি লোৱাৰ পিছত আপোনালোকে যাব, ইয়াত আপোনালোকে লেন্স বুলি আছে, লেন্সত যাব। হ'ব দে, এক ছেকেণ্ড মই ৱাইফাইটো ইয়াত কানেক্ট কৰি লওঁ, কাৰণ মই টেবলেট আহি যাব লেন্সবিলাক। আপোনালোকে চাব পাৰে ধেৰ লেন্স আছে। যিকোনো এখন লেন্স চইচ কৰিব লাগে, যিকোনো এখন লেন্স লেন্স বা যিকোনো এখন লেন্স ল'বলৈ তেতিয়া মই এখন পচন্দ ইয়াত আহি যাব। এইখন চক আহি গ'লে ইয়াত আপোনালোকে ডাঙৰ কৰিব পাৰে, ডাঙৰ কৰি দিব পাৰে, ডাঙৰ কৰি দিব। ইমান মানুহৰ লগাই দিম, আৰু লেন্সৰ কালাৰ কেপাচিটি কেনেকুৱা লাগে, ৰঙা নীলা এনেকৈ একদম আপোনালোকে হিচাপত ধুনীয়াকৈ কৰি ল'ব পাৰে নিজৰ ইচ্ছামতে। তাৰপিছত মই ইমানত ৰাখি দিছোঁ। ঠিক আছে, ধুনীয়াকৈ হৈ গৈছে। তাৰপিছত ইয়াত আপোনালোকে ৰাইট কৰি দিব। ৰাইট কৰি দিয়াৰ পিছত স্কেন হ'ব। ৰাইট কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত নাম চাম লিখিবৰ পিছত দূৰত যাব। ধেৰ কিবা অপশ্যন আছে পিকচাৰ আৰ্টত, এই দুটা লাগেই। আৰু লাইট ৰুমত যদি আপোনাৰ ভাল এখন পাৰফেক্ট ফটো এডিট কৰিব বিচাৰিছে এটা লাগেই। আপোনালোকে ইয়াত যাব, তাৰপিছত ফটোকপি যোৱাৰ পিছত ৱাইফাই কানেক্ট কৰি থাকিব, এডভাৰটাইজ আহি থাকিব। আজিকালি যুগত এডভাৰটাইজটো মেইন ন, য'তে নাচাওক কিয়। ইয়াত যাব, যোৱাৰ পিছত ক্লিক ছেভ কৰি দিব, হৈ গ'ল ছেভ। এইখন চাওক, এতিয়া ফটোখন স্ক্ৰীণত আপোনালোকে চাওক। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লাইক মাৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাণত থকা যিটো বেল আইকন আছে, বেল আইকনটো একদম দবাই দিব, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়াই যাতে আপোনালোকে পাই যায়। ভিডিঅ'টো মই ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এইকেইদিন বাৰু এদিন দি আছোঁ ভিডিঅ'বিলাক, আৰু মই সদায় দিবলৈ ভিডিঅ'বিলাক চেষ্টা কৰিম। গতিকে
ঠিক আছে আজিলৈ বাই বাই, নতুন নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।